হেল্ল' এভৰিৱান, আজি আমি বাৰীলৈ বুলি আহিলোঁ দেই কণবিলাহী ছিঙিবলৈ। বতৰটো এইকেইদিন যিহেতু বৰষুণ দি আছিলে সেইকাৰণে বেছিভাগ বেয়াই হৈ গ'ল, পকি পকি গেলি গ'ল মানে। আৰু এতিয়া তাকে ভাবিলোঁ আজি বতৰটো যিহেতু অলপ ফৰকাল কৰিছে, বিলাহীখিনিকে ছিঙি লওঁ বুলি। আৰু ল'ৰা ছোৱালী দুটাও আহিছে, ইহঁতৰ স্কুল বন্ধ, কি কৰোঁ কি নকৰোঁকৈ মোৰ লগত আজি বাৰীলৈকে আহিলে। আৰু বিলাহী গছ ভালেখিনি আছে বাৰু দেই, এয়া দেখিছেনে মাটিত সৰি আছে মানে বৰষুণ পালে যে। এফালে ৰাউণ্ড কৰি এইখিনি গোটেইখিনি বিলাহী গছে মানে। আৰু বিলাহী চিঙা হ'ল, এইখিনিয়ে পালোঁ। এইখিনি মানে ইয়াৰ আৰু এইখিনি পাইছিলোঁ ইমানখিনিয়ে। ওচৰৰে আইতা এগৰাকীক দিলোঁ আৰু এয়া ভেবেলী লতা ছিঙিলোঁ চাটনি খাবলৈ। আৰু এয়া দেখিছেনে গছত অমিতা এটা লাগি আছে, এয়া পকিলে। এই পকা অমিতাটো পাৰি লওঁ, আৰু এইখিনি কেঁচা লাগি আছে দেই। আৰু নিজৰ ঘৰৰ বাৰীয়ে অমিতা বোলো ল'ৰা ছোৱালীকেইটাক খাবলৈ কাটি দিওঁ, পিছে সিহঁতি নাখায়। তাকে